নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালো দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ মৌলানা বদৰুদ্দিন আজমলে পাৰিছে আমি কিয় নোৱাৰো এই প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজমলে প্ৰতি বছৰে 300 ডাক্তৰ বনাই আমি কিয় একো কৰিব পৰা নাই ৰাজপথৰ আন্দোলনৰ লগতে বৌদ্ধিক সংগ্ৰাম কৰিবলৈ জাতীয় সংগঠনলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নহলে আমাৰ জাতিটো শেষ হৈ যাব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাক্তৰ ইঞ্জিনিয়াৰ সকলো এতিয়া সংখ্যালঘুৰ হাতলৈ যাব এখন সংগ্ৰামৰ কাৰণে জাতীয় সংগঠনক সাজু হ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বিসম্বাদ বাঢ়িছে এই গুৰুতৰ অভিযোগ এইবাৰ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে এটাৰ পিছত আন এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ পিছত অসমত যদি কোনোবা ডাঙৰ মন্ত্ৰী আছিল কামৰ মন্ত্ৰী আছিল সেইজন হৈছে পীযুষ হাজৰিকা কিন্তু এইবাৰ মন্ত্ৰীসভাত পীযুষ হাজৰিকাৰ আটাইতকৈ মৰ্যাদা হ্ৰাস কৰা হ'ল লঘু কৰা হ'ল মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাৰ মাজত বিসম্বাদ বাঢ়িছে পীযুষ হাজৰিকাৰ গুৰুত্ব হ্ৰাস পোৱাৰ আঁৰত দুটা কাৰণ আছে প্ৰথমটো কাৰণ হৈছে যোৱা 5 বছৰত পীযুষ হাজৰিকাই ইমান বেছি সম্পত্তি কৰিলে যে আৰএছএছ কেন্দ্ৰীয় নেতৃত্ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰিছে দ্বিতীয় কাৰণ হৈছে পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাক সিন্ডিকেটৰ টকা কমকৈ দিছিল ব্যক্তিগতভাৱে বহুত টকা মাৰিছিল যাৰ কাৰণে পীযুষ হাজৰিকাক এইবাৰ একেবাৰে সৰু মন্ত্ৰী দিলে হিমন্ত বিশ্ব শৰ্মাই এইদৰে বহু বিতৰ্কিত মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত শীঘ্ৰেই আহি আছে অতি কঠোৰ আইন গুটখা খাই ৰাজপথত পিকালে লগে লগে 5,000 টকাৰ জৰিমনা বিহা হ'ব মুকলি স্থানত প্ৰস্ৰাৱ কৰিলেও 100 টকাৰ পৰা 500 টকা জৰিমনা বিহা হ'ব চলিত মাহতেই আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব প্ৰশাসনে প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত এই নতুন নিৰ্দেশনাৰ সম্ভাৱনা অনাগত সময়ত প্ৰতিখন জিলাতে প্ৰযোজ্য হ'ব এই আইন জিলা প্ৰশাসনক কৰ্তৃত্ব দিয়াৰ সম্ভাৱনা ৰাজ্য চৰকাৰৰ নিকাচ স্বচ্ছ ৰাজ্য গঢ়াৰ ক্ষেত্ৰত ল'ব এই কঠোৰ সিদ্ধান্ত আইন উলংঘা কৰিলেই বিহা হ'ব কঠোৰৰ পৰা কঠোৰতম শাস্তি গুটখা ধপাত জাতীয় সামগ্ৰীৰ ক্ষেত্ৰতো আহিব পাৰে কঠোৰ নিয়ম দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নামৰ আগত ভুৱা ডক্টৰেট লিখে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় শিক্ষা বিভাগৰ কোনো ৱেবছাইটত নাই মুখ্যমন্ত্ৰীৰ গৱেষণা পত্ৰৰ তথ্য ডক্টৰেট ডিগ্ৰীৰ নামত টেঙা আম বিক্ৰী কৰি আছে নেকি হিমন্ত বিশ্ব শৰ্মাই সময় যিমানেই বাগৰিছে সিমানেই ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম বিধায়ক অখিল গগৈৰ মাজৰ অন্তকণ্ডল এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত ইটোৰ পিছত সিটোকৈ বিস্ফোৰক মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এইবাৰ বিধায়ক অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰীৰ ডক্টৰেট উপাধিৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি বিধায়ক অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ ডক্টৰেটৰ গৱেষণা পত্ৰখন অসমৰ কোনোবাই দেখিছে নেকি ৱেবছাইটতো উপলব্ধ নাই হিমন্ত বিশ্ব শৰ্মাৰ গৱেষণা পত্ৰ হিমন্ত বিশ্ব শৰ্মা হৈছে এনে এজন পণ্ডিত যাৰ গৱেষণা পত্ৰ কোনেও দেখা নাই এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ অসমৰ প্ৰতিখন পঞ্চায়তলৈ বৃহৎ পুঁজি চৰকাৰৰ প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব অসমৰ প্ৰতিখন পঞ্চায়তৰ ৰাজ্য চৰকাৰে হাতত লৈছে নতুন আঁচনি 1 জুলাইৰ পৰা অসমত ৰূপায়ণ হ'ব ভিবিজিৰ ৰামজী আঁচনি পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব নতুন গাইডলাইন আৰু 1 কোটিকৈ টকা লাভ কৰিব প্ৰতিখন পঞ্চায়তে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ অসম এতিয়া অশান্ত জৰ্জৰ অঞ্চল নহয় জাপান অষ্ট্ৰেলিয়াই অসমৰ ওপৰত থকা সীমাবদ্ধতা প্ৰত্যাহাৰ কৰিলে 27খন ইউৰোপীয়ান ৰাষ্ট্ৰয়ো প্ৰত্যাহাৰ কৰিছে এই সীমাবদ্ধতা ইয়াৰ ফলত পৰ্যটকৰ সোঁত বাঢ়িব অসমলৈ হোটেল হোমষ্টেৰ ব্যৱসায়ক লৈ অসমত সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব পৰ্যটকৰ সোঁত বঢ়াৰ লগে লগে ব্যৱসায় বাঢ়িব ৰাজ্যত অসম পৰ্যটনক লৈ শীঘ্ৰেই নিৰ্মাণ হ'ব ৱেবছাইট এই ৱেবছাইটৰ পৰাই সমগ্ৰ ৰাজ্যৰ হোমষ্টে বুকিং কৰিব পাৰিব সিংগল উইণ্ডৰ জৰিয়তে যাতে হোমষ্টে বুকিং কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ফেচবুক লাইভৰ জৰিয়তে এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে ডাঙৰ খবৰ আজি এই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰ আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি কিদৰে কৰিব আবেদন পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আবেদনকাৰীৰ ঘৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব
নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব যদি কোনো মহিলাই বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব আবেদন পত্ৰখনত নতুন সদস্যৰ নাম বয়স আৰু পিতৃ-মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব তাৰ পিছতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ দ্বিতীয়বাৰলৈ পুনৰ দিল্লীৰ যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত যন্তৰ মন্তৰ ত্যাগ নকৰাৰ হুংকাৰ CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ সন্ধিয়া 6 বজাৰ ভিতৰত শিক্ষাৰ্থী শিক্ষক অভিভাৱকক যন্তৰ মন্তৰত উপস্থিত হ'বলৈ আহ্বান অভিজিত দীপকেৰ নিশালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষণা অভিজিত দীপকেৰ আন্দোলনৰ বাবে অনুমতিৰ সময়সীমা বৃদ্ধি কৰিবলৈও আৰক্ষী প্ৰশাসনলৈ অনুৰোধ অভিজিত দীপকেৰ দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ সংঘটিত হৈছে লোমহৰ্ষক ঘটনা নিজ বন্ধুক খানা খাবলৈ মাতি নি নৃশংসভাৱে কৰিলে হত্যা মৰিয়াই নিজ বন্ধু সাগৰ বৰ্মনক হত্যা কৰিলে ৰঞ্জিত বিশ্বাসে প্ৰথমে দুয়োৱে অত্যাধিক সুৰাপান কৰি লিপ্ত হয় কাজিয়াত ৰঞ্জিত বিশ্বাসে নিজ বন্ধু সাগৰক গুৰুতৰভাৱে কৰে প্ৰহাৰ আঘাতপ্ৰাপ্ত অৱস্থাত নিজ ঘৰতে আবদ্ধ কৰি ৰাখে সাগৰ বৰ্মনক কিন্তু পিছদিনা পৰিয়ালে বিচাৰ খুচৰ কৰি সাগৰ বৰ্মনক ভৰ্তি কৰায় GMCHত বন্ধুক হত্যাৰ অভিযোগত ৰঞ্জিত বিশ্বাসক গ্ৰেপ্তাৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ চন্দ্ৰপুৰৰ পশ্চিম মায়ঙত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতে আহিছে এটা ভাল খবৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাল খবৰ দিলে সমগ্ৰ দেশবাসীক ভাৰতলৈ আহি আছে হৰমুজ প্ৰণালী পাৰ হৈ 3খনকৈ তেলৰ টেংকাৰ 86 লাখ মেট্ৰিক টনকৈও অধিক সামগ্ৰী লৈ আহিছে জাহাজ কেইখনে ভাৰতীয় পতাকা সম্বলিত জাহাজে সফলতাৰে পাৰ কৰিছে হৰমুজ 94 গৰাকী ভাৰতীয় চালকৰ দল আছে 3খনকৈ তেল ভৰ্তি টেংকাৰ 20 জুনত হৰমুজ প্ৰণালী পাৰ হৈ ভাৰত অভিমুখে আহি আছে জাহাজ কেইখন দেশ বৈভৱ দেশ বিভুৰ সানমাৰ হেৰাল্ড নামৰ 3খন জাহাজ আহি আছে 24 জুনৰ পৰা 1 জুলাইৰ ভিতৰত ভাৰতত উপস্থিত হ'ব জাহাজ কেইখন দেশ বৈভৱ জাহাজখন গুজৰাটৰ বডিনাৰ পোৰ্টত উপস্থিত হ'ব দেশ বিভুৰ জাহাজখন জামনগৰৰ চিক্কা পোৰ্টত উপস্থিত হ'ব আনহাতে উৰিষ্যাৰ পাৰাদীপ পোৰ্টত উপস্থিত হ'ব সানমাৰ হেৰাল্ড এইদৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যম যোগে সুখবৰ দিলে দেশবাসীক দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ আয়াতুল্লাহ খামেনিক শেষ বিদায় দিবলৈ আৰম্ভ প্ৰস্তুতি 9 জুলাইত লাখ লাখ লোকৰ উপস্থিতিত হ'ব আয়াতুল্লাহ খামেনিৰ জানাজা মৃত্যুৰ 4 মাহ পাছত সম্পন্ন হ'ব আয়াতুল্লাহ খামেনিৰ জানাজা এতিয়াও বিশেষ পদ্ধতিৰে ৰাখি থোৱা হৈছে আয়াতুল্লাহ খামেনিৰ মৃতদেহ বিশ্বক আচৰিত কৰি মৃত্যুৰ 4 মাহ পিছত জানাজা সম্পন্ন কৰিব ইৰাণে প্ৰায় 2 কোটি লোকৰ উপস্থিতিত সম্পন্ন হ'ব জানাজা ইৰাণৰ পবিত্ৰ মছজিদত সম্পন্ন হ'ব সুপ্ৰিম লিডাৰৰ জানাজাৰ খামেনিৰ জানাজাক লৈ ইৰাণত হাই এলাৰ্ট জাৰি কৰা হৈছে এই বছৰৰে 28 ফেব্ৰুৱাৰীত খামেনিক হত্যা কৰিছিল আমেৰিকাই যুদ্ধৰ মাজতে বৃহৎ সিদ্ধান্ত ইৰাণ প্ৰশাসনৰ 4 জুলাইৰ পৰা ইৰাণত আৰম্ভ হ'ব অন্তিম সংস্কাৰৰ কাৰ্যসূচী দেশৰ কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব তেহৰানত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান হ'ব 24 ঘণ্টীয়া 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ইৰাণ চৰকাৰে